Hello guys, welcome back to my YouTube channel Learning in Easy Way. আজি মই এইটো ভিডিঅ'ত অসম টেট 2021 উপযোগী কৰি মেথছৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। তাৰ মেথছৰ চিলেবাছসমূহ কভাৰ কৰি ভিডিঅ'সমূহ আহি থাকিব। আজি প্ৰথম ভিডিঅ'। তো আজি আমাৰ প্ৰথম চিলেবাছৰ প্ৰথম আলোচনাৰ বিষয়বস্তু হৈছে সংখ্যা প্ৰণালী। ঠিক আছে। তো প্ৰথম কথা আমি সংখ্যা মানে কি জানিব লাগিব। মই থিয়ৰি দিম, তাৰপিছত কুৱেশ্যনছ প্ৰেক্টিছ কৰিম। ঠিক আছে। সংখ্যা প্ৰণালী প্ৰথমে দুটা ভাগ কৰিব পাৰে। এটা হৈছে বাস্তৱ সংখ্যা, বাস্তৱ সংখ্যা, যাক ইংৰাজীত কোৱা হয় ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰ এটা হৈছে বাস্তৱ সংখ্যা, এটা হৈছে কাল্পনিক সংখ্যা। কাল্পনিক সংখ্যা বাস্তৱ সংখ্যা যাক কোৱা হয় ৰিয়েল নাম্বাৰ, আৰু কাল্পনিক সংখ্যা যাক কোৱা হয় ইমাজিনেৰী নাম্বাৰ। ইমাজিনেৰী নাম্বাৰ। ঠিক আছে। তো আমি ইয়াত কাল্পনিক সংখ্যাৰ কথা আলোচনা কৰোঁ। কিয় নকৰোঁ? গণিতত বিশেষকৈ কাল্পনিক সংখ্যাৰ এক্সিষ্ট নকৰে। এটা হায়াৰ ক্লাছত বেলেগ যদি পঢ়ে আছে হায়াৰ ক্লাছৰ ফালে পায়, কিন্তু বৰ্তমান যি গণিত আমাৰ যিটো জেনেৰেল আছে গণিতত আমাৰ কি কাল্পনিক নম্বৰ এক্সিষ্ট নকৰে। কাল্পনিক সংখ্যা এইটো হ'ল আমাৰ যি সাহিত্য আছে, কবিতা সাহিত্যতে কাল্পনিক শব্দটোৱে এক্সিষ্ট কৰে। গণিতত ইয়াৰ কোনো এক্সিষ্টেঞ্চ নাই, অৰ্থাৎ কোনো অনিশ্চয়তা নাই, অৰ্থাৎ কোনো এটা মানে প্ৰয়োজন নহয়। আমি আলোচনা কৰাৰ বিষয়বস্তু হৈছে আমাৰ বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰ। এতিয়া কথা হৈছে বাস্তৱ সংখ্যা কোনবিলাক, যিবিলাক আমি দেখোঁ 1, 2, 3, 0 এইবিলাক চব আমাৰ বাস্তৱ সংখ্যা বুলি কওঁ। এতিয়া ৰিয়েল নাম্বাৰৰ কিছুমান ভাগ আছে। ঠিক আছে। ৰিয়েল নাম্বাৰ আমি দুটা ভাগ কৰে। এটা হৈছে পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা, অৰ্থাৎ ইংৰাজীত কোৱা হয় ৰেচনেল নাম্বাৰ। ৰেচনেল নাম্বাৰ এটা হৈছে পৰিমেয় সংখ্যা, এটা হৈছে অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা ইংৰাজীত কয় ইৰেচনেল নাম্বাৰ। ইৰেচনেল নাম্বাৰ। এতিয়া ৰেচনেল নাম্বাৰনো কি, অৰ্থাৎ পৰিমেয় সংখ্যানো কি, অপৰিমেয় সংখ্যানো কি, সেই বিষয়ে জানিব লাগিব। আমি সৰুতে আগতে আমি পাইছিলোঁ যে পৰিমেয় সংখ্যা সেইবিলাক যিবিলাক সংখ্যা আমি p বাই q আকাৰ লিখিব পাৰোঁ। ঠিক আছে। য'ত q নট ইকুৱেল টু 0, যিবিলাক সংখ্যা আমি p বাই q আৰ্হিত প্ৰকাশ কৰিব তেনে সংখ্যা আমি পৰিমেয় সংখ্যাৰ ভিতৰত ধৰোঁ, আৰু য'ত q নট ইকুৱেল টু 0, আৰু যিবিলাক আমি p বাই q আকাৰ লিখিব নোৱাৰোঁ সেইবিলাক হৈছে অপৰিমেয় সংখ্যা। ঠিক আছে। এতিয়া অপৰিমেয় সংখ্যাটোৰ উদাহৰণ যদি দিওঁ, অপৰিমেয় সংখ্যা সেইবিলাক য'ত আমি p বাই q আকাৰ লিখা, অৰ্থাৎ যাৰ আমি কোনো নিৰ্দিষ্ট বৰ্গমূল উলিয়াব নোৱাৰোঁ, নিৰ্দিষ্ট বৰ্গমূল নাথাকে, যাৰ কোনো নিৰ্দিষ্ট বৰ্গমূল নাথাকে, এইবিলাক হৈছে আমাৰ অপৰিমেয় সংখ্যা। এতিয়া যদি এক্সাম্পল হিচাপে কওঁ, √3 এটা একুৰেট ভেলু পাম নেকি? নাপাওঁ, গতিকে এইটো এটা অপৰিমেয় সংখ্যা। ঠিক আকৌ যদি কয় 5 প্লাছ √2, এইটো পৰিমেয় নে অপৰিমেয়? যদি সোধে তেতিয়া আমি কি হ'ম, এইটো অপৰিমেয় সংখ্যা। ঠিক আছে। তেতিয়া যদি অকল সোধে পাই, অকল যদি পাই বুলি দিয়ে, মনত ৰাখিব, অকল যদি পাই বুলি দিয়ে তেতিয়া আমি এইটো হ'ব অপৰিমেয় সংখ্যা। ঠিক তেনেকৈ যদি আমি পৰিমেয় যদি দিয়ে 7/22, এইটো কি হ'ব? এইটো কিন্তু পৰিমেয় সংখ্যা হয়, সদায় মন কৰিবা। 7/22 মানে পৰিমেয়, আৰু অনলি যদি পাই বুলি দিয়ে, পাইটো পৰিমেয় নে অপৰিমেয়, তেতিয়া আমি ক'ম যে পাইটো এটা অপৰিমেয় সংখ্যা। ঠিক আছে।
ঠিক তেনেকৈ আৰু -1 ধনাত্মক হওক বা ঋণাত্মক সকলে পৰিমেয় সংখ্যা ধৰক +2 0 0 এটা পৰিমেয় সংখ্যা হয়। ঠিক তেনেকৈ যিমান আছে আৰু আমাৰ পৰিমেয় সংখ্যাটো কি পাওঁ আৰু √4 √9 এইবোৰ চব পৰিমেয় সংখ্যা। ঠিক আছে, পৰিমেয় আৰু অপৰিমেয় ডিফাৰেঞ্চ এইখিনিয়ে। এতিয়া আমি অপৰিমেয়টো এইটো গম পালোঁ। অপৰিমেয়টো এনেকুৱা ধৰণৰ সংখ্যা যাৰ কোনো মান আমি নিৰ্দিষ্ট ওলাব নোৱাৰোঁ, এইটো চাওঁ অপৰিমেয়। আৰু পৰিমেয় যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, য'ত q ≠ 0। যদি এইটো সোধে তলত 0 আছে ওপৰত 2 আছে, এইটো পৰিমেয় নহয়। বা এইটো 0 ঘৰ গ'লে ইনফাইনাইট নহয়, ইনফাইনাইটটো পৰিমেয় নহয়। ঠিক আছে, যিহেতু মনত ৰাখিব, মন কৰিব। বাস্তৱ সংখ্যা দুটা ভাগ কৰোঁ আমি, এটা হৈছে বাস্তৱ, এটা হৈছে কাল্পনিক। বাস্তৱত দুটা ভাগ আছে, এটা পৰিমেয় আৰু এটা অপৰিমেয়। এতিয়া আমি পৰিমেয় সংখ্যাসমূহ আলোচনা কৰোঁ। পৰিমেয় সংখ্যাৰ কি ভাগ আছে সেই সম্পৰ্কে আলোচনা কৰিম। ঠিক আছে, মই এইখিনি ৰাফ কৰি দিছোঁ বাৰু। পৰিমেয় সংখ্যাৰ দুটা ভাগ, এটা হৈছে আমাৰ অখণ্ড সংখ্যা, এটা হৈছে অখণ্ড সংখ্যা। অখণ্ড সংখ্যা পৰিমেয়ৰ ভাগ এইকেইটা, বিভিন্ন ভাগ আছে। প্ৰথমে অখণ্ড সংখ্যা আলোচনা কৰিবলৈ গৈছোঁ। অখণ্ড সংখ্যা সেইবিলাক যিবিলাক আমাৰ -ইনফিনিটিৰ পৰা আৰম্ভ হয়, 0 ইনক্লুড হয়, তাহাঁতৰ +ইনফাইনাইটলৈকে, অৰ্থাৎ অসীমৰ পৰা আৰম্ভ। অসীম, ইনফাইনাইট মানে অসীম। মাইনাছৰ ঋণাত্মকৰ পৰা গৈ ধনাত্মক অসীমলৈ। এইবিলাক সকলো আমাৰ অখণ্ড সংখ্যা। অৰ্থাৎ আমি অখণ্ড সংখ্যা বুলি যদি কওঁ, +1 +2 +3 +4 0 -1 -2 -3 -5 যিমান ওলাই গৈ থাকে অসীমলৈ, আমি এইবিলাক সকলোকে, এই সকলো নম্বৰকে কি কওঁ, অখণ্ড সংখ্যা বুলি কওঁ। ঠিক আছে, এতিয়া অখণ্ড সংখ্যাৰো এটা ভাগ আহিব, ইয়াতে এটা ভাগ আহিব, ইয়াতে -1 -2 -3 খিনি ঋণাত্মক হ'ল। ঠিক তেনে 0 1 2 3 4 5 এইবিলাক হৈ গৈ অসীমলৈ ধনাত্মক অখণ্ড সংখ্যা আৰু ঋণাত্মক অখণ্ড সংখ্যা। 0টো এটা অখণ্ড সংখ্যাতে পৰে। 0 হয় অখণ্ড সংখ্যা, 0টো অখণ্ড সংখ্যা ভিতৰত আমি কি বুলি কওঁ, 0টো এটা অখণ্ড সংখ্যা হয়। ইয়াতে 0 এটা কথা মন কৰিব, 0টো ধনাত্মকো নহয় ঋণাত্মকো নহয়, 0 ধনাত্মকো নহয় ঋণাত্মকো নহয়। যদি সোধে প্ৰশ্নত পৰীক্ষাত শূন্যটো ধনাত্মক সংখ্যা নে ঋণাত্মক সংখ্যা, তেতিয়া শূন্যটো ক'ব, ধনাত্মকো নহয় ঋণাত্মকো নহয়। শূন্য হৈছে এটা, যদি শূন্য আমাৰ সংজ্ঞা সোধে চেপাৰেটলি, যে শূন্য এটা নিৰ্দিষ্ট সংখ্যা, তেতিয়া কি লিখিব লাগিব, শূন্যটো এটা হৈছে যোগাত্মক অখণ্ড সংখ্যা। শূন্যটো হৈছে এটা যোগাত্মক অখণ্ড সংখ্যা। ঠিক আছে, শূন্যটো আমি যোগাত্মক অখণ্ড সংখ্যা বুলি ধৰি লওঁ। এতিয়া আমি অখণ্ড সংখ্যাটো বুজি পালোঁ, য'ত আমাৰ ধনাত্মক আৰু ঋণাত্মক দুয়োটা আমি একেলগে অখণ্ড সংখ্যা বুলি কওঁ, তাত 0টো ইনক্লুড হৈ আছে। আৰু 0টো যদি সংজ্ঞা সোধে তেতিয়া কোৱা হয় 0টো হৈছে আমাৰ যোগাত্মক অখণ্ড সংখ্যা। এতিয়া আহিছে আমি নেক্সট কনচেপ্ট এটালৈ, নেক্সট নাম্বাৰ এটা। আমি অখণ্ড সংখ্যা গম পালোঁ, এইবাৰ নেক্সট আহিছে পূৰ্ণ সংখ্যা। এটা অখণ্ড লিখি দিছোঁ, অখণ্ড সংখ্যা।
আমি গম পালোঁ গৈ মাইনাছ অসীমৰ পৰা 0 হয় প্লাছ অসীমলৈ যি গৈ থাকে সেইটো অখণ্ড সংখ্যা বুলি কয় সেইবিলাকক। নেক্সট আহিছে আমাৰ পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা মোক হ'লে 0 পৰা আৰম্ভণি 0 0 1 2 3 এনেকৈ গৈ থাকিব অসীমলৈ। এইটো কোৱা হয় পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাত 0 পৰা আৰম্ভণি কৰি পেলাই যিমান দূৰ গৈ থাকিব পূৰ্ণ সংখ্যা পিছত। আকৌ পূৰ্ণ সংখ্যা পিছত আহিব স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা ইংৰাজীত কোৱা হয় স্বাভাৱিক প্ৰাকৃতিক সংখ্যা বুলি কয়, ইংৰাজী নেচাৰেল নাম্বাৰ বুলি কয়। পূৰ্ণ সংখ্যা ইংৰাজীত হোল নাম্বাৰ বুলি কয়। হোল নাম্বাৰ কয়, ইয়াক নেচাৰেল নাম্বাৰ বুলি কয়। এনে ৰিপ্ৰেজেণ্ট কৰে। কিন্তু স্বাভাৱিক সংখ্যা কোনবিলাক যিবিলাক সংখ্যা আমি একৰ পৰা মানে 1 2 3 4 মানে গৈ থাকিব অসীমলৈ। এইবিলাক হৈছে আমাৰ স্বাভাৱিক সংখ্যা। অৰ্থাৎ আমি এটা গম পালোঁ যে পূৰ্ণ সংখ্যা সদায় 0 পৰা আৰম্ভণি হয় আৰু স্বাভাৱিক সংখ্যা 1 পৰা আৰম্ভণি হয় অসীমলৈ গৈ থাকে। এতিয়া স্বাভাৱিক সংখ্যাৰ কথা স্বাভাৱিক সংখ্যাৰ দুটা ভাগ আছে। ইয়াতে কিছুমান স্বাভাৱিক সংখ্যাত আমি আৰু কিছুমান পাওঁ সংখ্যা য'ত যোগাত্মক সংখ্যা আহে, যুগ্ম সংখ্যা আহে, অযুগ্ম আহে আৰু পৰিমেয় আহে। পৰিমেয় পদটো চব স্বাভাৱিক সংখ্যাত আহে। ইয়াৰ এটা ভাগ আছে স্বাভাৱিক সংখ্যাৰে যুগ্ম সংখ্যা তাৰপিছত অযুগ্ম সংখ্যা পৰিমেয় সংখ্যা। যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা আৰু পৰিমেয় সংখ্যা। এইটো স্বাভাৱিক সংখ্যাৰ ভিতৰতে আহে এইবিলাক। পৰিমেয় সংখ্যা ঠিক আছে। যুগ্ম সংখ্যা আমি জানো যিবিলাক সংখ্যা 2ৰে হৰণ কৰা অৰ্থাৎ 2 4 6 যিবিলাক জোৰা হয় বা 2ৰে হৰণ কৰিব পাৰে সেইবিলাক কি হয় যুগ্ম সংখ্যা বুলি কয়। আৰু অযুগ্ম সংখ্যা সেইবিলাক সংখ্যা যিবিলাক সংখ্যা জোৰা নহয় 2ৰে হৰণ কৰিব নোৱাৰে, যেনে 1 এটা 3 এটা 7 এটা 5 দাদাজনে গৈ থাকিব। এইবিলাক চব অযুগ্ম সংখ্যা। যিবিলাক জোৰ নাই অৰ্থাৎ 2ৰে সেই সংখ্যাটো হৰণ কৰিব নোৱাৰে সেইবিলাক আমি অযুগ্ম সংখ্যা বুলি কওঁ। পৰিমেয় সংখ্যা সেইবিলাক সংখ্যা পৰিমেয় বুলি কোৱা যিবিলাক সংখ্যা পূৰণ 1 আৰু সংখ্যাটো নিজে, অৰ্থাৎ সংখ্যাটো হয়তো 1ৰে যাব নহ'লে সংখ্যাটো নিজে হ'ব। যেনে 2 1 2 1টো পৰিমেয় নহয়, 2 3 5 7 আছে 11 আছে 13 আছে দাদাজনে ওলাই গৈ থাকিব। ঠিক আছে। 2টো 1ৰে যায় আৰু 2ৰে যায়, বেলেগ সংখ্যাৰে নাযায়। 3টো 1ৰে যাব হৰণ আৰু 3ৰে যাব, বেলেগ সংখ্যাৰে হৰণ নাযায়। ঠিক তেনে বাকী 5ক 7 চেম কেৰেক্টাৰটো চেম কাৰণে এইটো আমি কি কওঁ পৰিমেয় সংখ্যাৰ ভিতৰত ধৰোঁ। এতিয়া আমাৰ এইটো পৰিমেয় সংখ্যাৰ ধাৰণা হ'ল এইখিনি। নেক্সট আমাৰ প্ৰশ্ন আহিব আটাইতকৈ সৰু পৰিমেয় সংখ্যা কি, আটাইতকৈ ডাঙৰ পৰিমেয় সংখ্যা কি, আটাইতকৈ সৰু 2 অংক বিশিষ্ট আটাইতকৈ সৰু পৰিমেয় সংখ্যা কি। এতিয়া হ'ব এনচাৰ হ'ব 11। 2 অংক বিশিষ্ট আটাইতকৈ সৰু পৰিমেয় সংখ্যা হৈছে 11 আৰু 2 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পৰিমেয় সংখ্যা হৈছে 97। এইটো মন কৰিব জানিবলৈ এইটো ডাইৰেক্ট প্ৰশ্ন সুধিব পাৰে। 2 অংক বিশিষ্ট আটাইতকৈ সৰু পৰিমেয় সংখ্যাটো কি 11 আৰু 2টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পৰিমেয় সংখ্যাটো হৈছে 97। এনে যদি অভাৰঅল সোধে আটাইতকৈ সৰু পৰিমেয় সংখ্যা তেতিয়া আমাৰ এনচাৰ হ'ব 2। ঠিক আছে। তো এইখিনি আজি ধাৰণা মই জাষ্ট এটা সামগ্ৰিক ধাৰণা এটা আগবঢ়াইছোঁ গোটেইখিনি নাম্বাৰৰ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ নেক্সট যিটো ভিডিঅ' আহিব তাত মই পৰিমেয় সংখ্যা 1 পৰা 50 পৰিমেয় সংখ্যা কেইটা আছে, 1লৈ কিমানটা আছে তাৰে আলোচনা কৰিম আৰু লগতে আমাৰ স্থানীয় মান আৰু নিজা মান আছে সেই সম্পৰ্কে আলোচনা কৰিম অহা ভিডিঅ'ত। আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ।
আশা কৰোঁ ভিডিঅ'টো চাই ভাল হ'ব আৰু যদি প্ৰথম ভিজিট কৰে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজি মই এটা সামৰণি মাৰিছোঁ ধন্যবাদ